হাই গাইজ, আপোনালোক সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। কাৰণ এই ভিডিঅ'টো কিছু ক্ষেত্ৰত ইনফৰ্মেটিভ আৰু কিছু ক্ষেত্ৰত আমোদজনক হ'বলৈ গৈ আছে। তো বলক এই ভিডিঅ'টো নকৰাকৈ আপোনালোক আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। মই কিয় বিশেষ বুলি ক'লোঁ আপোনালোকে সম্পূৰ্ণ বুজি পাব। তো পলম নকৰি আমি ভিডিঅ'টোলৈ সোমাই যাওঁ। তাৰ আগতে আপোনালোকক মোৰ পৰা এটা অনুৰোধ, যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। হেল্ল' গাইজ, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ এনাইদেউ ঘৰত। আজি আমাৰ এনাইদেউ কাজ মানে সকাম। আমাৰ এনাইদেউ কাজখন আজি অলপ স্পেচিয়েল, কাৰণ এইখন সম্পূৰ্ণ আহোমৰ ৰীতি নীতিৰে পালন কৰা হৈছে। এই যে মই এনাইদেউ বুলি কৈছোঁ, আপোনালোকে ভাবিছে চাগে ইয়াক কোন। এনাইদেউ মানে অৰ্থাৎ মোৰ মাৰ মাক। আজি মোৰ মাৰ মাকৰ মৃত্যুৰ সকাম বা কাজ। এই যে দেখিছে এজনী বা মোৰ আপা ছোৱালী, অৱশ্যে মোৰ বয়সত সৰু। এয়া মোৰ মা, এজনী আমাৰ ছোৱালী। এয়া আছিল আমাৰ এনাইদেউ। তেওঁ বৰ্তমান আমাৰ মাজৰ পৰা বিদায় মাগিছে। সেইফালে সকামৰ কিছু মাংগলিক কাৰ্য চলি আছে। তো বলক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে হয়তো জানে আহোম ৰাজসভাত 3জন পণ্ডিত আছিল। যিকেইজন মলুং বা পণ্ডিতে আহোম সাম্ৰাজ্যৰ প্ৰায়বিলাক মাংগলিক কাৰ্য পৰিচালনা কৰিছিল। তেওঁলোক হৈছে মোহন, দেওধাই আৰু বাইলুং। আজি আমাৰ এই এনাইদেউৰ বংশধৰ হৈছে দেওধাইৰ বংশধৰ। আজি ভিডিঅ'টোত এই দেওধাই বংশৰ কিছু মাংগলিক কাৰ্য আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হৈছে আমাৰ আপাদেউ, মাৰ বৌৱেক। আপোনালোকে হয়তো মামী বুলি কয়, কিন্তু আমি আপাদেউ বুলি কওঁ। এই যে দেখিছে এওঁ পুঠাদেউ, মাৰ দদাইদেউ। মামী আমাৰ মাৰ ভাই বোৱাৰী।
đến
এই পুথি বা কিতাপখন দেখিছে এইখন সম্পূৰ্ণ টাই ভাষাত লিখা আছে। এইফালে সকামৰ খাদ্য প্ৰস্তুতি পৰ্ব চলি আছে। কি হ'ল কাটিলে দেই নাই গ্লাস নাই এ চাচা টাউডাল লক ক এয়া ভোজৰ কাৰণে খানা প্ৰস্তুতি পৰ্ব চলি আছে। ভাতত মাৰিম ৰ শিক্ষক বনি আছে শিক্ষক বনি আছে হাত চব্জি দিবলৈ আছে এইটো গাহৰি উতলি আছে গাহৰি উতলি আছে এইফালে চোৱা এতিয়া এইবিলাক বাচন বৰ্তন ধুৱাই আছোঁ বাচন বৰ্তন পিছতে আমাৰ মানে সকামৰ কাৰ্যসূচীবিলাক আৰম্ভ হ'ব খানা পৰ্ব আৰম্ভ হ'ব অঁ কাঠিয়া সিং বুলি কয় দেই সেইটো বহি থাকক ওৰফে নিচাটো এনেকৈ হেণ্ডচাপ কৰিব আকৌ নহয় সেইজনক কৈছোঁ হেণ্ডচাপ কৰিবলৈ থাকি গৈছিলে এয়া হৈছে গাহৰি মাংস। গাহৰি মাংস আমাৰ সকামত দিয়াটো পৰম্পৰা। এইবোৰ গাহৰি মঙহ গাহৰি মাংস নহয় মঙহ দেই গাহৰি ম'ম' কিহত দিব
শিক্ষক এই ভাত নিতে আসুন হ্যাঁ হ্যাঁ এইবিলাক অলৰেডি ৰেডি হৈ আছে এইটো আমাৰ বগাদাই এইজন এস্কো বা বগাদাই আমি সকলোৱে বগাদাই বুলি কওঁ এওঁ এটা বিশেষত্ব আছে এওঁ সোমৰস অকণমান গলধৰ হ'লে খুবেই ইংলিছ কয় এই দদি কি খালে পানী শেষে হ'ল এই নব তললে মোক কৈ খাই আছে পুৰা পুৰা দিছে আমাক এইটো আমাৰ ককাইটো এইটো নকওঁ আৰু এতিয়া পিছত ক'ম বাকী নহয় সিফালে আছে বয়স নাই সেইকাৰণে এইডোখৰ মনে মনে থাকিলোঁ এই ককাৰ কাঁহীখন একেবাৰে উদঙে হ'লগৈ আৰু তথাপিতো এইটো এয়া যে দেখিছে এইটো পৰম্পৰা ৰক্ষা ক্ষেত্ৰত এনেকৈ কৰা হৈছে আগতে আমি সৰু হৈ থাকোঁতে অৱশ্যে এনেধৰণে আমাৰ সকামত ৰভা দিয়া হৈছিল আজিকালি বতৰৰ কাৰণে পেণ্ডেলৰ ব্যৱস্থা কৰা হয় বৰুৱা লাওৰে দে চাটটো খাই হাত ধুনি আমাৰ যে বহুত দিনৰ মূৰত আমি এনেদৰে লগ পাইছোঁ এজনী মৰমী বাই পিছফালে এজনী দলি সেইটো মামা ল'ৰা ভাইটি এয়া আমাৰ মমাইদেউ তহঁতিকেইজনী এইফালে এজনী ডাঙৰ বোৱাৰী এজনী সৰু বোৱাৰী আমাৰ গঠিয়াটো ক'ত গ'ল জানো এইটো গঠিয়া ওৰফে ভাইটি এইটো চুনু এইফালে কৰিব লাগে এইফালে শ্ৰীমতীয়ে দেওমালা খোৱাত ব্যস্ত আপোনালোকে ভাবিছে বোলা এই দেওমালা কি এই দেওমালা হৈছে সকামৰ কাজত যিখিনি উৎসৰ্গা কৰা হয় তাৰে অকণ অকণ খাব দিয়া হয় ইয়াকে দেওমালা বুলি কয় খালী হোৱাৰ পিছত আহিলে ন মোলৈ নাপাওঁ নি আছোঁ আছোঁ এইখিনিতে আছোঁ ফ্ৰেণ্ডছ আজি ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব কাৰণ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত কিছুমান কাম আছে তাক কৰিব লাগিব বাই বাই ধন্যবাদ পৰম্পৰা ৰক্ষা কৰি ময়ো লোক লাৱে গুটি খাই দিছোঁ